আচলতে জীয়াই থাকিবলৈ আৰুনো কি লাগে? যদি ভালপোৱাজনে আপুনি থমকি ৰোৱাৰ পৰত হাতখন খামুচি খলা বোমাবোৰত আগুৱাই নিয়ে। দিন বা বছৰৰ সংখ্যাত ভাল লগা সময়বোৰ পাৰ নহয়, গণিবও নোৱাৰি দিন বা বছৰত। সেই সময়খিনিত আমি কিমানবাৰ জি উঠিলোঁ, নিজকে কিমানবাৰ সুখী দেখিলোঁ, অসংখ্য হাঁহিৰে কিমানবাৰ নিজক পাহৰিছোঁ, চিনিছোঁ, তাৰ মাজেৰেই পাৰ হয়। সম্পৰ্ক এটা প্ৰতিশ্ৰুতিৰে জীয়াই ৰাখিব নোৱাৰি। বিশ্বাসবোৰ প্ৰিয়জনক দিয়া প্ৰতিশ্ৰুতিৰে পূৰাব নোৱাৰি। তেওঁৰ প্ৰতি থকা ভালপোৱা, মৰম, শ্ৰদ্ধা আৰু দায়বদ্ধতাইহে সম্পৰ্ক এটাৰ শেষ নিৰূপণ কৰে। হয়, এৰা ধৰাবোৰত বিশ্বাস ভাঙে, সম্পৰ্কও ভাঙে। কিন্তু এইবুলিও নিজকে সোধকচোন, আপোনাৰ মনৰ বিশেষজনে মানে প্ৰিয়জনে আপোনাৰ বেয়া হোৱাটো জানো বিচাৰে? আচলতে জীয়াই থাকিবলৈ আৰুনো কি লাগে? নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মাত এষাৰ, আকাশী গংগা বিচৰা